গঠন করার কিছু প্রক্রিয়া ইয়ার আগতে তার প্রক্রিয়া মানে প্রত্যেকের সেরিমনি ইয়ার আগতে আমি প্রথমে বড়পা উপেন্দ্রনাথ ব্রহ্ম মেমোরিয়াল যেটো থুলুঙ্গাপুরি দতমা তাতে আমি শ্রদ্ধাঞ্জলি আমি জনাইছোঁ বড়পা ইয়াৰ পিছত নেক্সট প্ৰগ্ৰাম আমাৰ ইয়াত দেৱগাঁৱৰ যিটো মাষ্টাৰ শিল্পী ইয়াক শ্ৰদ্ধাঞ্জলি জনোৱা সেইটো ইতিমধ্যে শেষ হৈ গ'ল। ইয়াৰ পিছত আমি ছেক্ৰেটাৰিয়েটত আৰু বড়োপাৰ যিটো ষ্টেচন ইয়াত আমি বড়োপাক শ্ৰদ্ধাঞ্জলি জনাওঁ। ইয়াৰ পিছত অৰ্থনৈতিক শ্ৰেণী মুঠতে মই আজি যিটো দেখিবলৈ পাইছোঁ বতৰ বেয়া হ'ব পাৰে কিন্তু আমাৰ বড়োপাৰ যিটো থুলুঙ্গাপুৰি ইয়াৰ যিটো শ্ৰদ্ধাঞ্জলি যিটো কাৰ্যসূচী ইয়াত সকলো জাতিয়ে উপস্থিত আছে আৰু আজি মই এতিয়া দেৱগাঁও যিটো সমিতি ইয়াতো খুব ভাল পাৰ্টিচিপেণ্ট সকলো জাতি জনগোষ্ঠী আহিছে। ইয়াৰ নেক্সটত এতিয়া আমি কৈ আছোঁ ছেক্ৰেটাৰিয়েটত যিটো আমাৰ বড়োপাৰ ষ্টেচন যিহেতু আমি ইএম আমি আজি কোনো ইএম হিচাপে প্ৰত্যেকে নল'ব অকল চিফ ডেপুটি চিফ আৰু প্ৰথম স্পীকাৰ বাকী অহাকালি বা পৰহি হ'ব পাৰে সেইখিনি। স্যার আপনি 5 বছর সেক্রেটারিয়েট সোমোৱা নাই আজি প্ৰথম সোমাব ভাল লাগে।